ওয়েলকাম টু মাই JA ইউটিউব চেনেল। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ স্পেচিয়েল টেটৰ চাইল্ড ডেভেলপমেণ্ট আৰু পেডাগজিৰ বিষয়ে। ইয়াৰ আগতেও আমি চাইল্ড ডেভেলপমেণ্ট আৰু পেডাগজিৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি পুনৰাই চাইল্ড ডেভেলপমেণ্ট আৰু পেডাগজিৰ কিছুমান প্ৰশ্ন লৈ আজিৰ এই ভিডিঅ'খন প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে এই প্ৰশ্নবিলাক চাই উপকৃত হ'ব আৰু আমি আপোনালোকক আহ্বান জনাইছোঁ মোৰ এই JA ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অনাগত দিনত আৰু গুৰুত্বপূৰ্ণ কিছুমান ভিডিঅ' আপোনালোকৰ কাৰণে বনাই আপলোড দি থাকিম। গতিকে সময়মতে ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে মোৰ JA ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ওচৰতে থকা বেল আইকনটো বজাই দিব, যাতে পৰৱৰ্তী সময়ত আপোনালোকে ভিডিঅ'সমূহ সঠিক সময়তে পাব পাৰে। এতিয়া আমি আহিছোঁ আজিৰ চাইল্ড ডেভেলপমেণ্ট আৰু পেডাগজিৰ কিছুমান গুৰুত্ব প্ৰশ্নলৈ। কুৱেশ্যন নম্বৰ 1, ব্ৰেইলি পদ্ধতিত শিক্ষা প্ৰদান কৰা হয়। অপশ্যনবিলাক ইয়াতে দিয়া আছে। অন্ধসকলক, মূকসকলক, বধিৰসকলক আৰু বিকলাংগসকলক। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অন্ধসকলক। 2 নম্বৰ প্ৰশ্ন, সম্পূৰ্ণ সাক্ষৰতা অভিযান আৰম্ভ কৰা হয়। অপশ্যন এত আছে 1975 চনত, অপশ্যন বি 1980 চনত, চি নম্বৰ অপশ্যনত আছে 1988 চনত আৰু ডি নম্বৰ অপশ্যনত আছে 1990 চনত। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 1988 চনত। 3 নম্বৰ প্ৰশ্ন, পেডাগজিক শব্দটোৰ অভিধানিক অৰ্থ হ'ল। অপশ্যন এ শিক্ষা, অপশ্যন বি শিক্ষা বিষয়ক, অপশ্যন চি শিক্ষক, অপশ্যন ডি শিক্ষয়িত্ৰী। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, শিক্ষা বিষয়ক। এইবাৰ আহিছোঁ 4 নম্বৰ প্ৰশ্নলৈ। প্ৰকল্প পদ্ধতি অৰ্থাৎ প্ৰজেক্ট মেথডটো কোনে আগবঢ়াইছিল? অপশ্যন এ ৰুচুয়ে, অপশ্যন বি কিলপেট্ৰিকে, অপশ্যন চি প্লেটোৱে, অপশ্যন ডি হাৰ্বাৰ্ডে। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কিলপেট্ৰিকে। 5 নম্বৰ প্ৰশ্ন, তলৰ কোনটো শিক্ষণৰ দৃশ্য শ্ৰাব্য আহিলা? অৰ্থাৎ আমি কোনটো সঁজুলিৰ দ্বাৰা শুনিবলৈ পাওঁ আৰু লগতে দেখিবলৈ পাওঁ। ইয়াত অপশ্যন আছে এ ৰেডিঅ', অপশ্যন বি ব্লেকবৰ্ড, অপশ্যন চি দূৰদৰ্শন, অপশ্যন ডি টেপ ৰেকৰ্ডাৰ। নিশ্চিতভাৱে ইয়াত শুদ্ধ উত্তৰ হ'ব দূৰদৰ্শন। 6 নম্বৰ প্ৰশ্ন, মনোবিজ্ঞানৰ মতে অনুগ্ৰহৰ সকলৰ বুদ্ধাংক অৰ্থাৎ IQ সাধাৰণতে অপশ্যন এ 140ৰ তলত থাকে, অপশ্যন বি 100ৰ তলত থাকে, অপশ্যন চি 90ৰ তলত থাকে, অপশ্যন ডি 85 অৰ্থাৎ 85ৰ তলত থাকে। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 85ৰ তলত থাকে। 7 নম্বৰ প্ৰশ্ন, হিউৰিষ্টিক শব্দটো গ্ৰীক ভাষা ডেছ শব্দৰ পৰা উৎপত্তি হৈছিল। ইয়াত অপশ্যন আছে ডিস্কভাৰ, হিউৰিছ, হিউৰিস্কো আৰু আছে ৰিস্কো। ইয়াত শুদ্ধ উত্তৰ হ'ব চি নম্বৰ হিউৰিস্কো।
8 নম্বৰ প্ৰশ্ন বিশেষ শিক্ষা তলৰ কোনটোৰ লগত জড়িত ইয়াত অপশ্যন কেইটা হ'ল প্ৰাপ্তবয়স্ক শিক্ষাৰ লগত শিক্ষক প্ৰশিক্ষণৰ লগত জড়িত প্ৰভাৱশালী শিক্ষাৰ লগত ব্যতিক্ৰমী শিশুৰ শিক্ষাৰ লগত ইয়াত শুদ্ধ উত্তৰ হ'ব ব্যতিক্ৰমী শিশুৰ শিক্ষাৰ লগত অপশ্যন নম্বৰ ডি হ'ল ইয়াত শুদ্ধ উত্তৰ এবাৰ আমি আহিছোঁ 9 নম্বৰ প্ৰশ্নলৈ শিক্ষাদান প্ৰক্ৰিয়াৰ অন্তিম স্তৰটো হ'ল ইয়াত অপশ্যন কেইটা আছে পৰিকল্পনা পৰ্যায় কাৰ্যকৰী পৰ্যায় মূল্যায়ন পৰ্যায় এটাও নহয় ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি মূল্যায়ন পৰ্যায় 10 নম্বৰ প্ৰশ্ন বোধ স্তৰৰ মূল্যায়ন পৰীক্ষাত অধিক গুৰুত্ব দিয়া হয় অপশ্যন এ চমু প্ৰশ্নত অপশ্যন বি দীঘল প্ৰশ্নত অপশ্যন সি ৰচনাধৰ্মী প্ৰশ্নত অপশ্যন ডি বিশ্লেষণ পদ্ধতি ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চমু প্ৰশ্ন 11 নম্বৰ প্ৰশ্ন প্ৰাক প্ৰাথমিক স্কুলত শিক্ষা প্ৰদান কৰা হয় অপশ্যন এ লিখা পদ্ধতিত অপশ্যন বি পঢ়া পদ্ধতিত অপশ্যন সি খেলা ধূলাৰ মাধ্যমত অপশ্যন ডি গণনা পদ্ধতিত ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি খেলা ধূলাৰ মাধ্যমত এবাৰ আমি আহিছোঁ 12 নম্বৰ প্ৰশ্নলৈ স্মৰণ স্তৰৰ শিক্ষণৰ প্ৰদৰ্শক আছিল অপশ্যন এ ৱাটছন অপশ্যন বি হাৰ্ভাৰ্ড স্পেন্সাৰ অপশ্যন সি থৰ্নডাইক অপশ্যন ডি ৰুছ' ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হাৰ্ভাৰ্ড স্পেন্সাৰ 13 নম্বৰ প্ৰশ্ন সৰু ল'ৰা ছোৱালীৰ বাবে অধিক ফলপ্ৰসূ বিধৰ শিক্ষা হ'ল প্ৰাথমিক শিক্ষা মাধ্যমিক শিক্ষা স্মৰণ স্তৰৰ শিক্ষা উচ্চ শিক্ষা ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি স্মৰণ স্তৰৰ শিক্ষা 14 নম্বৰ প্ৰশ্ন আমাৰ দেশত শিশুক আনুষ্ঠানিক শিক্ষা প্ৰদান কৰা হয় 6 বছৰত 7 বছৰত 8 বছৰত 10 বছৰত ইয়াত অপশ্যন কেইটাৰ ভিতৰত অপশ্যন নম্বৰ এ 6 বছৰত এইটো শুদ্ধ উত্তৰ এইবাৰ আমি আহিছোঁ 15 নম্বৰ প্ৰশ্নলৈ শিশুকেন্দ্ৰিক শিক্ষাৰ বাটকটকীয়া আছিল ফ্ৰৱেল মণ্টেছৰী মেকমিলান ৰুছ' ইয়াত অপশ্যন নম্বৰ ডি ৰুছ' শুদ্ধ উত্তৰ 16 নম্বৰ প্ৰশ্ন মণ্টেছৰী স্কুলত এগৰাকী শিক্ষকক কোৱা হয় অপশ্যন এ নিৰ্দেশিকা অপশ্যন বি প্ৰদৰ্শিকা অপশ্যন সি বন্ধু অপশ্যন ডি দাৰ্শনিক ইয়াত এনচাৰটো হ'ব অপশ্যন এ নিৰ্দেশিকা 17 নম্বৰ প্ৰশ্ন বুনিয়াদী শিক্ষা আঁচনি গঠন কৰা হৈছিল অপশ্যন এ 1935 চনত অপশ্যন বি 1937 চনত অপশ্যন সি 1938ত অপশ্যন ডি 1940 ইয়াত শুদ্ধ উত্তৰ হ'ব বি নম্বৰ অপশ্যন 1937 চনত বুনিয়াদী শিক্ষা আঁচনি গঠন কৰা হৈছিল 18 নম্বৰ প্ৰশ্ন প্ৰশ্ন সোধাৰ বয়স বুলি বিকাশৰ কোনটো স্তৰক কোৱা হয় অপশ্যন এ বাল্যকালক অপশ্যন বি শৈশৱকালক অপশ্যন সি যৌৱনকালক অপশ্যন ডি বয়সপ্ৰাপ্তিকালক ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শৈশৱকালক 19 নম্বৰ প্ৰশ্ন অনুকৰণ প্ৰিয়তা এটা প্ৰধান বৈশিষ্ট্য অপশ্যন এ কৈশোৰ কালৰ অপশ্যন বি
বয়ঃপ্ৰাপ্তিকালৰ, অপশ্যন চি শৈশৱকালৰ, অপশ্যন ডি বাল্যকালৰ। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শৈশৱকালৰ। 20 নম্বৰ প্ৰশ্ন, মনোবিদ ৰায়বাৰ্ণৰ মতে বিকাশৰ স্তৰ হ'ল মুঠতে অপশ্যন এ 3টা, অপশ্যন বি 4টা, অপশ্যন চি 5টা, অপশ্যন ডি 6টা। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 6টা। আজিলৈ আমাৰ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিলোঁ। আমি পুনৰবাৰ আপোনালোকক আহ্বান জনাইছোঁ, মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ওচৰতে থকা বেল আইকনটো বজাই দিব, যাতে পৰৱৰ্তী সময়ত আপলোড দি থকা ভিডিঅ'বিলাক আপোনালোকে সময়মতে পাব পাৰে। আমি আশা ৰাখিছোঁ নিশ্চিতভাৱে আপোনালোকৰ মোৰ এই ভিডিঅ'বিলাক চাই উপকৃত হ'ব। ধন্যবাদ।